নমস্কাৰ বন্ধুসকল, মই তালিজুল হক। আজি আমি আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। আজিৰ ভিডিঅ'টোত মূল বিষয়বস্তু হ'ল অৰ্থনীতি অৰ্থাৎ ইকনমিক্সৰ ওপৰত কেইটামান বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন আছিল, দ্য ইণ্ডিয়ান 1 rupee নোট বেয়াৰ্ছ দ্য ছিগনেচাৰ অফ। ভাৰতীয় এটকীয়া নোটত কাৰ স্বাক্ষৰ থাকে? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল দ্য ফাইনেন্স ছেক্ৰেটাৰী, বিত্ত সচিব। বি নম্বৰ অপশ্যনটো হ'ল দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি। চি নম্বৰ অপশ্যনটো হ'ল দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী। আৰু ডি নম্বৰ অপশ্যনটো হ'ল দ্য গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। দ্য ফাইনেন্স ছেক্ৰেটাৰী, বিত্ত সচিব। ভাৰতীয় এটকীয়া নোটত বিত্ত সচিবৰ ছিগনেচাৰ থাকে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য লাৰ্জেষ্ট পাব্লিক ছেক্টৰ বেংক ইন ইণ্ডিয়া ইজ। ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল চেণ্ট্ৰেল বেংক। বি নম্বৰ অপশ্যনটো হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া, ভাৰতীয় ষ্টেট বেংক। চি নম্বৰ অপশ্যনটো হ'ল পাঞ্জাৱ নেশ্যনেল বেংক। আৰু ডি নম্বৰ অপশ্যনটো হ'ল ইণ্ডিয়ান অ'ভাৰচীজ বেংক। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ষ্টেট বেংক অফ ইণ্ডিয়া। ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকৰ নামটো হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ষ্টেট বেংক। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট মিউচুৱেল ফাণ্ড অৰ্গেনাইজেশ্যন ইন ইণ্ডিয়া। তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ মিউচুৱেল ফাণ্ড সংস্থা? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল SBI মিউচুৱেল ফাণ্ড। বি নম্বৰ অপশ্যনটো হ'ল GIC মিউচুৱেল ফাণ্ড। চি নম্বৰ অপশ্যনটো হ'ল ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া। আৰু ডি নম্বৰ অপশ্যনটো হ'ল ইণ্ড বেংক মিউচুৱেল ফাণ্ড। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া। ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ মিউচুৱেল ফাণ্ডৰ সংস্থা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইণ্ডিয়াছ অল্ডেষ্ট আইৰণ এণ্ড ষ্টীল প্লাণ্ট ইজ। ভাৰতৰ প্ৰাচীনতম ল আৰু তীখা প্ৰকল্পটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল টিস্কো এট জামছেদপুৰ, জামছেদপুৰৰ টিস্কো। বি নম্বৰ অপশ্যনটো হ'ল বোকাৰো আইৰণ এণ্ড ষ্টীল প্লাণ্ট। চি নম্বৰ অপশ্যনটো হ'ল দুৰ্গাপুৰ আইৰণ এণ্ড ষ্টীল প্লাণ্ট। আৰু ডি নম্বৰ অপশ্যনটো হ'ল ৰুৰকেলা আইৰণ এণ্ড ষ্টীল প্লাণ্ট। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, টিস্কো এট জামছেদপুৰ, জামছেদপুৰৰ টিস্কো। ভাৰতৰ প্ৰাচীনতম ল আৰু তীখাৰ প্ৰকল্পটোৰ নাম হ'ল টিস্কো এট জামছেদপুৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হোৱাট ইজ লেচিছ ফায়াৰ? লেচিছ ফায়াৰ কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল মিক্সড ইকনমি অৰ্থাৎ মিশ্ৰ অৰ্থনীতি। বি নম্বৰ অপশ্যনটো হ'ল কণ্ট্ৰলড ইকনমি অৰ্থাৎ নিয়ন্ত্ৰিত অৰ্থনীতি। চি নম্বৰ অপশ্যনটো হ'ল নন ইণ্টাৰফেয়াৰেন্স অফ গভৰ্ণমেণ্ট ইন ইকনমিক এফেয়াৰ্ছ, অৰ্থনৈতিক বিষয়ত চৰকাৰে হস্তক্ষেপ নকৰা। আৰু ডি নম্বৰ অপশ্যনটো হ'ল নান অফ দিছ, ইয়াৰে এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, নন ইণ্টাৰফেয়াৰেন্স অফ গভৰ্ণমেণ্ট ইন ইকনমিক এফেয়াৰ্ছ, অৰ্থনৈতিক বিষয়ত চৰকাৰে হস্তক্ষেপ নকৰা। লেচিছ ফায়াৰ হ'ল অৰ্থনৈতিক বিষয়ত চৰকাৰে হস্তক্ষেপ নকৰা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ডেছ ইয়াৰ ইজ ন'ন এজ ইয়াৰ অফ দ্য গ্ৰেট ডিভাইড উইথ ৰিগাৰ্ড টু পপুলেশ্যন গ্ৰ'থ ইন ইণ্ডিয়া। কোনটো বছৰ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ইয়াৰ অফ দ্য গ্ৰেট ডিভাইড হিচাপে জনা যায়? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল 1921, বি নম্বৰ অপশ্যনটো হ'ল 1931, চি নম্বৰ অপশ্যনটো হ'ল 1941 আৰু ডি নম্বৰ অপশ্যনটো হ'ল 1961। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 1921 অৰ্থাৎ 1921 চন।
1961 চনত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ইয়াৰ অফ দ্য গ্ৰেট ডিভাইড হিচাপে জনা যায়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হোৱাই ইজ দ্য ডাইৰেক্ট টেক্সেশ্যন এ বেটাৰ ফৰ্ম অফ টেক্সেশ্যন? প্ৰত্যক্ষ কৰক কিয় কৰাৰোপণৰ শ্ৰেষ্ঠতম ৰূপ বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ইট কেন বি মোৰ ইজিলি কালেক্টেড, ইয়াক সহজে সংগ্ৰহ কৰিব পৰা যায়। বি নম্বৰ অপশ্যনটো হ'ল ইট হেজ গ্ৰেটাৰ টেক্স কমপ্লেয়েন্স, ইয়াৰ কৰাৰোপণৰ বাধ্যতা অধিক। চি নম্বৰ অপশ্যনটো হ'ল ইট এলাউজ ফৰ টেক্সেশ্যন একৰ্ডিং টু মিনছ, ই গড় অনুসৰি কৰ আহৰণ কৰাৰ অনুমতি দিয়ে। আৰু ডি নম্বৰ অপশ্যনটো হ'ল ইট ফেডছ মোৰ ৰিভেনিউজ, ই অধিক ৰাজহ গোটাব পাৰে। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ইট এলাউজ ফৰ টেক্সেশ্যন একৰ্ডিং টু মিনছ, ই গড় অনুসৰি কৰ আহৰণ কৰাৰ অনুমতি দিয়ে। প্ৰত্যক্ষ কৰক কিয় কৰাৰোপণৰ শ্ৰেষ্ঠতম ৰূপ বুলি কোৱা হয়? ই গড় অনুসৰি কৰ আহৰণ কৰাৰ অনুমতি দিয়ে কাৰণে কোৱা হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল নেশ্যনেল ইনকাম ৰিফাৰ্ছ টু, ৰাষ্ট্ৰীয় আয় নিৰ্দেশ কৰে। ইয়াত 4টা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল মানি ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচড ইন এ কাণ্ট্ৰি ডিউৰিং এ ইয়াৰ, এখন দেশত এবছৰত উৎপাদিত বস্তু আৰু সেৱাৰ বিত্তীয় মূল্য। বি নম্বৰ অপশ্যনটো হ'ল মানি ভেলু অফ ষ্টকছ এণ্ড শ্বেয়াৰ্ছ অফ এ কাণ্ট্ৰি ডিউৰিং এ ইয়াৰ, এখন দেশৰ এবছৰৰ ষ্টক আৰু শ্বেয়াৰৰ বিত্তীয় মূল্য। চি নম্বৰ অপশ্যনটো হ'ল এ মানি ভেলু অফ কেপিটেল গুডছ প্ৰডিউচড বাই এ কাণ্ট্ৰি ডিউৰিং এ ইয়াৰ, এখন দেশত এবছৰৰ উৎপাদন কৰা মূলধন সামগ্ৰী বিত্তীয় মূল্য। আৰু ডি নম্বৰ অপশ্যনটো হ'ল মানি ভেলু অফ কনজিউমাৰ গুডছ প্ৰডিউচড বাই এ কাণ্ট্ৰি ডিউৰিং এ ইয়াৰ, এখন দেশত এবছৰত উৎপাদন কৰা উপভোক্তা সামগ্ৰীৰ বিত্তীয় মূল্য। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। মানি ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচড ইন এ কাণ্ট্ৰি ডিউৰিং এ ইয়াৰ, এখন দেশত এবছৰত উৎপাদিত বস্তু আৰু সেৱাৰ বিত্তীয় মূল্য ৰাষ্ট্ৰীয় আয়ে নিৰ্দেশ কৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইণ্ডিয়া হেজ, ভাৰতত কি অৰ্থনীতি বিদ্যমান? ইয়াত 4টা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল ছ'চিয়েলিষ্টিক ইকনমি, সমাজবাদী অৰ্থনীতি। বি নম্বৰ অপশ্যনটো হ'ল গান্ধীয়ান ইকনমি, গান্ধীবাদী অৰ্থনীতি। চি নম্বৰ অপশ্যনটো হ'ল মিক্সড ইকনমি, মিশ্ৰিত অৰ্থনীতি। আৰু 4ৰ্থ নম্বৰটো হ'ল অৰ্থাৎ ডি নম্বৰটো হ'ল ফ্ৰী ইকনমি, মুক্ত অৰ্থনীতি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, মিক্সড ইকনমি, মিশ্ৰিত অৰ্থনীতি। ভাৰতত কি অৰ্থনীতি বিদ্যমান? মিশ্ৰিত অৰ্থনীতি বিদ্যমান। পৰৱৰ্তী কুৱেশ্যনটো হ'ল মিক্সড ইকনমি মিনছ, মিশ্ৰিত অৰ্থনীতি মানে হ'ল। ইয়াত 4টা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল কো এক্সিষ্টেঞ্চ অফ স্মল স্কেল এণ্ড লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিজ, ক্ষুদ্ৰ খণ্ড আৰু বৃহৎ খণ্ডৰ উদ্যোগৰ সহাৱস্থান। বি নম্বৰ অপশ্যনটো হ'ল কো এক্সিষ্টেঞ্চ অফ দ্য ৰিচ এণ্ড দ্য পুৱৰ, ধনী আৰু দুখীয়াৰ সহাৱস্থান। চি নম্বৰ অপশ্যনটো হ'ল কো এক্সিষ্টেঞ্চ অফ প্ৰাইভেট এণ্ড পাব্লিক ছেক্টৰ, ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান। আৰু ডি নম্বৰ অপশ্যনটো হ'ল এছাইনিং ইকুৱেল ইম্পৰ্টেঞ্চ টু বথ এগ্ৰিকালচাৰ এণ্ড হেভি ইণ্ডাষ্ট্ৰিজ, কৃষি আৰু গধুৰ উদ্যোগ উভয়তে সমান গুৰুত্ব প্ৰদান। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, কো এক্সিষ্টেঞ্চ অফ প্ৰাইভেট এণ্ড পাব্লিক ছেক্টৰ, ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান। মিশ্ৰিত অৰ্থনীতি মানে হ'ল ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য টাস্ক অফ দ্য প্লানিং কমিশ্যন? তলৰ কোনটো পৰিকল্পনা আয়োগৰ কাৰ্য? ইয়াত 4টা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল প্ৰিপাৰেশ্যন অফ দ্য প্লান, পৰিকল্পনা প্ৰস্তুতকৰণ। বি নম্বৰ অপশ্যনটো হ'ল ইমপ্লিমেণ্টেশ্যন অফ দ্য প্লান, পৰিকল্পনাক কাৰ্যত পৰিণত কৰা। চি নম্বৰ অপশ্যনটো হ'ল ফাইনেন্সিং অফ দ্য প্লান, পৰিকল্পনাক বিত্ত যোগান ধৰা। আৰু ডি নম্বৰ অপশ্যনটো হ'ল এ এণ্ড বি,
বথ বথ আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল বথ এ এণ্ড বি, এ আৰু বি দুয়োটাই। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, প্ৰিপাৰেশ্যন অফ দ্য প্লান, পৰিকল্পনা প্ৰস্তুতকৰণ। পৰিকল্পনা আয়োগৰ এটা কাৰ্য। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য প্লানিং কমিশ্যন ইজ, পৰিকল্পনা আয়োগ হ'ল, ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰ অপশ্যনটো হ'ল এ মিনিষ্ট্ৰী, এখন মন্ত্ৰণালয়। বি নাম্বাৰ অপশ্যনটো হ'ল এ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট, এটা চৰকাৰী বিভাগ। চি নাম্বাৰ অপশ্যনটো হ'ল এন এডভাইজৰী বডি, এটা পৰামৰ্শদাতা গোট। আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল এন অট'নমাছ কৰ্পৰেশ্যন, এক স্বায়ত্তশাসিত পৰিষদ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, এন এডভাইজৰী বডি, এটা পৰামৰ্শদাতা গোট। পৰিকল্পনা আয়োগ হ'ল এটা পৰামৰ্শদাতা গোট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য ডেপুটি চেয়াৰমেন অফ দ্য প্লানিং কমিশ্যন, পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হৈছে, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল ইজ দ্য প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী। বি নাম্বাৰ অপশ্যনটো হ'ল ইজ দ্য প্লানিং মিনিষ্টাৰ, পৰিকল্পনা মন্ত্ৰী। চি নাম্বাৰ অপশ্যনটো হ'ল হল্ডছ দ্য ৰেংক অফ এ কেবিনেট মিনিষ্টাৰ, কেবিনেট মন্ত্ৰীৰ পদাধিকাৰী। আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল ইজ এন ইকনমিষ্ট অফ ৰিপিউট, এজন বিখ্যাত অৰ্থনীতিবিদ। ইয়াত শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, হল্ডছ দ্য ৰেংক অফ এ কেবিনেট মিনিষ্টাৰ, কেবিনেট মন্ত্ৰীৰ পদাধিকাৰী। পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হৈছে কেবিনেট মন্ত্ৰীৰ পদাধিকাৰী। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইন আৱাৰ কাণ্ট্ৰি হুইচ অফ দ্য ফ্ল'য়িং এফেক্টছ পভাৰ্টি ইন দ্য মষ্ট, তলৰ কোনটোৱে আমাৰ দেশত দৰিদ্ৰ সীমাৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰে। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰ অপশ্যনটো হ'ল লেভেল অফ প্ৰাইচেছ, মূল্যৰ স্তৰ। বি নাম্বাৰ অপশ্যনটো হ'ল প্ৰডাকশ্যন কোৱেণ্টাম, উৎপাদনৰ পৰিমাণ। চি নাম্বাৰ অপশ্যনটো হ'ল পাৰ কেপিটা ইনকাম, জনমূৰি আয়। আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল কোৱেণ্টাম অফ গ'ল্ড ৰিজাৰ্ভ, মুঠ সঞ্চয়ৰ পৰিমাণ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, পাৰ কেপিটা ইনকাম, জনমূৰি আয়। জনমূৰি আয়ে আমাৰ দেশত দৰিদ্ৰ সীমাৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইণ্ডিয়াছ ৱেক পলিচি ইজ বেছড অন, ভাৰতৰ বেতন নীতি দেশৰ ওপৰত ভিত্তি কৰি কৰা হয়। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰ অপশ্যনটো হ'ল কষ্ট অফ লিভিং, জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ। বি নাম্বাৰ অপশ্যনটো হ'ল ষ্টেণ্ডাৰ্ড অফ লিভিং, জীৱন নিৰ্বাহৰ মানদণ্ড। চি নাম্বাৰ অপশ্যনটো হ'ল প্ৰডাক্টিভিটি, উৎপাদনশীলতা। আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল নান অফ দিছ, ইয়াৰে এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, কষ্ট অফ লিভিং, জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ। ভাৰতৰ বেতন নীতি জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচৰ ওপৰত ভিত্তি কৰি কৰা হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল আনএমপ্লয়মেণ্ট হুইচ অকাৰ্ছ when workers move from one job to another job is known as, শ্ৰমিকসকলে এটা চাকৰিৰ পৰা আন এটা চাকৰিলৈ যোৱাৰ ফলত সৃষ্টি হোৱা নিবনুৱাক কি বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল ছেছনেল আনএমপ্লয়মেণ্ট, ঋতুকালীন নিবনুৱা। বি নাম্বাৰ অপশ্যনটো হ'ল ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট, মধ্যৱৰ্তীকালীন নিবনুৱা। চি নাম্বাৰ অপশ্যনটো হ'ল চাইক্লিকেল আনএমপ্লয়মেণ্ট, চক্ৰীয় নিবনুৱা। আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল টেকন'লজিকেল আনএমপ্লয়মেণ্ট, প্ৰযুক্তিগত নিবনুৱা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট, মধ্যৱৰ্তীকালীন নিবনুৱা। শ্ৰমিকসকলে এটা চাকৰিৰ পৰা আন এটা চাকৰিলৈ যোৱাৰ ফলত সৃষ্টি হোৱা নিবনুৱাক মধ্যৱৰ্তীকালীন নিবনুৱা বুলি কোৱা হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা কেম ইনটু বিং ইন, স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা কেতিয়া কাৰ্যকৰী কৰা হৈছিল। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল এপ্ৰিল 1995, বি নম্বৰ অপশ্যনটো হ'ল
এপ্ৰিল 1997, চি নাম্বাৰ অপশ্যনটো হ'ল এপ্ৰিল 1999 আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল জুলাই 2001। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, এপ্ৰিল 1999, এপ্ৰিল মাহৰ 1999। স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা 1999 চনৰ এপ্ৰিল মাহত কাৰ্যকৰী কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল IRDP ষ্টেণ্ডছ ফৰ, IRDPৰ অৰ্থ হ'ল, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ইণ্টাৰগ্ৰেটেড ৰিজিয়নেল ডেভেলপমেণ্ট প্ৰগ্ৰাম, বি নম্বৰ অপশ্যনটো হ'ল ইণ্টাৰনেশ্যনেল ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম, চি নম্বৰ অপশ্যনটো হ'ল ইণ্টাৰগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম আৰু ডি নম্বৰ অপশ্যনটো হ'ল নান অফ দিছ, ইয়াৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ইণ্টাৰগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম। পৰৱৰ্তী কুৱেশ্যনটো হ'ল এপ্ৰক্সিমেটলি হোৱাট পাৰ্চেণ্টেজ অফ ইণ্ডিয়ান পপুলেশ্যন ইজ লিভিং বিল' পভাৰ্টি লাইন। ভাৰতৰ জনসংখ্যাৰ আনুমানিক কিমান শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল 18, বি নম্বৰ অপশ্যনটো হ'ল 26, চি নম্বৰ অপশ্যনটো হ'ল 29 আৰু ডি নম্বৰ অপশ্যনটো হ'ল 31। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, 26। ভাৰতৰ জনসংখ্যাৰ আনুমানিক 26 অৰ্থাৎ 26% লোক দৰিদ্ৰ সীমাৰেখাত বাস কৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল নেম দ্য এনিমেল অন দ্য ইনচিগনিয়া অফ দ্য RBI। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল লায়ন, বি নম্বৰ অপশ্যনটো হ'ল টাইগাৰ, চি নম্বৰ অপশ্যনটো হ'ল পেন্থাৰ আৰু ডি নম্বৰ অপশ্যনটো হ'ল এলিফেণ্ট। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, পেন্থাৰ অৰ্থাৎ নাহৰফুটুকীয়া বাঘ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম হ'ল পেন্থাৰ অৰ্থাৎ নাহৰফুটুকীয়া বাঘ। থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।